Good morning, sir. Good morning. Boha tumaloke. Roll number 1. Yes, sir. Roll number 2. Yes, sir. Roll number 3. Yes, sir. Roll number 4. Ahana, sir. Good morning, sir. তুমি ইমান দেৰি কিয়? আগফালে আকানত ধৰিব। এতিয়া ক তই কিয় ইমান দেৰিকে আহিছা? কাইজা, sir. বৈধ কাইজা। কাৰ কাজিয়া? বাবা আৰু মাৰ কাইজা। বাপেৰ আৰু মায়েৰ কাজিয়াত তোৰ দেৰি কৰি অহাৰ সম্পৰ্ক কি? সম্পৰ্ক আছে, sir. কি সম্পৰ্ক? মোৰ এক পেট চেণ্ডেল মাৰ হাতত, এক পেট চেণ্ডেল বাবাৰ হাতত। মই কি পিন্ধি আহিম, sir? যা বহি যা। এই হওক ৰেখা তই কচোন গৰুৱে আমাক কি দিয়ে? হিংকে দিয়ে, sir. এই গাধা পূৰ্বক মূৰ্খ। গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। নগেন তোক যে ছবি আঁকবা কৈছিলো কি আঁকি লৈ আহিছা? Sir, তাতে গৰুৱে ঘাঁহ খাই আছে। খা ক'ত এতে? Sir, গৰুৱে খাইছে। গৰু ক'ত এতে? Sir, পাছেদি এটা বাঘ আহি গৰুটাকো খাইছে। বাঘ ক'তে? Sir, বাঘে গৰুটাক খাই মান গুচি গৈছে। গাধা মূৰ্খ ছবি আঁকবাতো নাইছনায়ে। বগা কাগজ দি মোক বুৰ্বক বনাব আহিছা নাকি? স্কুলত আহিবি দেৰি কৰি পঢ়াত নাই ঠাণ্ডা। অফিচ ৰুমত চোৱাটোৰ লগত কথা আছে। কি কথা আছে ক, sir? আহিবা কৈছো আহিছা না? এয়া। টাইমত স্কুলত আহিবি না? পঢ়বি না ভালকে? আইও। তুমি কোৱাচোন পৃথিৱীত চবচে গৰীব কোনে? Sir, নিশ্চিতভাৱে ক'ব নোৱাৰো। অনিশ্চিত কৰি ক। ফেচবুকত যে ফটো দিয়ে আৰু সোধে মোৰ ফটোকপি কেনে আনিছে কচোন? এওঁলোক কেনেকে গৰীব? কাৰণ তাহাৰ ঘৰত আইনা নাই, বেলেগক সোধে সেইকাৰণে। খগেন তুমি কোৱাচোন 7 + 3 কিমান হয়? 11। পূৰ্ব 7 + 3 = 10 হয়। Sir, আপোনালোকৰ কথা শুদ্ধ নহয়। কেনেকে? একদিন কলি 8 × 2 = 10, একদিন কলি 6 × 4 = 10, আৰু আজি কৈ আছা 7 × 3 = 10। নামানো মই আজি। 7 × 3 = 11 হবাই লাগব। দৰকাৰ হলে আন্দোলন কৰিম। গাধা মূৰ্খ। এই খকৰেখা তই কচোন সূৰ্য পশ্চিম ফালে কিয় নুঠে? মই পৰীক্ষাত পাছ নকৰাৰ কাৰণে। কিয়? মাদাৰে কৈছে মই পৰীক্ষাত যিদিনাখনে পাছ কৰিম সিদিনাখনে সূৰ্য পশ্চিম ফালে উঠব।